ফ্ৰেণ্ডছ, আমি যেতিয়া আন এজন ফ্ৰেণ্ডৰ হোৱাটছআপৰ ষ্টেটাছ দেখা পাওঁ বা দেখোঁ, তেতিয়া আমি বহুতে নাজানো যে সেই ষ্টেটাছৰ ভিডিঅ'টি হওক বা ফটোটি হওক, সেয়া দেখাৰ লগে লগে ডাউনলোড হৈ যায় আমাৰ মোবাইলটোত। কিন্তু আমি কিয় দেখা নাপাওঁ আমাৰ গেলেৰী ফাইলত? চ' ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাম কেনেকৈ আপুনি কাৰোবাৰ হোৱাটছআপৰ ষ্টেটাছবোৰ ছেভ কৰি ৰাখিব পাৰে আপোনাৰ গেলেৰী ফাইলটোত। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। চ' ফ্ৰেণ্ডছ, বলকচোন যাওঁ তেতিয়াহ'লে মোৰ মোবাইলৰ হোৱাটছআপৰ এপটোত। এয়া হৈছে, এতিয়া মই যাম মোৰ ষ্টেটাছ ফাইলটোত। ষ্টেটাছত এতিয়া বৰ্তমান মোৰ 3জন ফ্ৰেণ্ডে ৰিচেণ্ট আপডেট দিছে। এতিয়া যদি মই কোনোবা এটা ষ্টেটাছ যদি মই চাবলৈ ট্ৰাই কৰিম, এয়া মোৰ আন এজন ফ্ৰেণ্ড, তেওঁ ৰাতিপুৱা এটা ষ্টেটাছ আপডেট কৰিছিল, মই সেয়া আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া ফ্ৰেণ্ড, মই আন এজন ষ্টেটাছ এটা আপোনাক দেখাওঁ, যিটো বৰ্তমান ৰিচেণ্ট আপডেট। এইটো এটা ৰিচেণ্ট আপডেট ষ্টেটাছ। অলপ দেৰি আগত মোৰ লগৰ এজনে, মানে মোৰ এজন ফ্ৰেণ্ডে আপডেট কৰিছিলে। আপুনি যেতিয়া যিকোনো এটা ষ্টেটাছ আপুনি ছেভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে সেই ষ্টেটাছটো বা সেই ভিডিঅ'টি বা সেই ফটোটো আপুনি সম্পূৰ্ণ চাই ল'ব। সম্পূৰ্ণ চোৱাৰ পাছত আপুনি গেলেৰী ফাইলটোত যাব। এতিয়া মই এই হোৱাটছআপৰ ভিডিঅ'টি সম্পূৰ্ণ চাই লৈছোঁ ক'বলৈ গ'লে আধা। তেন্তে বলকচোন যাওঁ মোৰ ফাইলটোত। এয়া মোৰ ফাইল এক্সপ্ল'ৰ। তাৰপাছত এতিয়া মই যাম মোৰ হোৱাটছআপৰ ফাইলটো। এতিয়া আপোনাক কি কৰিব, ৰাইট চাইডে যিটো আপোনাৰ 3টা ডট থকা চিম্বলটো দেখা পাইছে, সেই চিম্বলত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত যিটো লাষ্টৰ অপশ্যনটো শ্ব' হিডেন ফাইলছ, সেইটো আপোনালোকে হিডেন ফাইলকেইটা শ্ব' কৰি দিব। ঠিক আছে, শ্ব' কৰাৰ পাছত আপোনালোকে দেখা পাইছে দুটামান ফাইল আকৌ ওলাই গৈছে। এতিয়া আপোনালোকে যাব মিডিয়া ফাইলটোত। মিডিয়া ফাইলটোত যোৱাৰ পাছত আপোনালোকে এতিয়া প্ৰথম যিটো অপশ্যন ষ্টেটাছ ওলাইছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এতিয়া আপোনালোকে দেখুৱাই দিব। এয়া মই অলপ দেৰি আগতে মোৰ ফ্ৰেণ্ড এজনৰ ষ্টেটাছ দেখাইছিলোঁ। এয়া ফ্ৰেণ্ড, আপোনালোকে দেখা পাইছে চাগে, অলপ দেৰি আগতে মই এইটো ষ্টেটাছ দেখা পাইছিলোঁ হোৱাটছআপত। আৰু এটা ষ্টেটাছ আপোনালোকে ট্ৰাই কৰিম। ফ্ৰেণ্ডছ, দেখা পাইছে চাগে আপোনালোকে, এইটো ষ্টেটাছ অলপ দেৰি আগতে মোৰ এজন ফ্ৰেণ্ডে ৰিচেণ্ট আপডেট দিছিলে। I want to show people with this lifestyle to motivate them to work in the goals that they want to get it. চ' ফ্ৰেণ্ডছ, দেখা পাইছে চাগে আপোনালোকে এতিয়া মোৰ গেলেৰীৰ ফাইলটোত হোৱাটছআপৰ সেই ভিডিঅ'কেইটা আছে, যিকেইটা মানে ষ্টেটাছ মই দেখা পাইছিলোঁ। আপোনালোকে দেখা পাইছে গোটেইবোৰ মোৰ ষ্টেটাছৰ যিমানখিনি ষ্টেটাছ মোৰ ফ্ৰেণ্ডে দিছে। চ' সকলোবোৰ ষ্টেটাছ ইয়াত আছে। কিন্তু আমি বহুতে নাজানো যে এই ষ্টেটাছৰ মানে এটা ফাইল থাকে যে যিটো হিডেন হৈ থাকে, আমি বহুতে নাজানো। তো এইখিনি আপোনালোকে এনেকুৱা এইটো মেথড আপোনালোকে ইউজ কৰিব যেতিয়া আপোনালোকে দেখা পাব আপোনালোকৰ হোৱাটছআপৰ ফাইলখিনি।
এতিয়া যদি আপুনি যদি বিচাৰিছে যিকোনো এটা ভিডিঅ' আপোনালোকে যদি বিচাৰিছে সেই ভিডিঅ'টো যদি আপোনালোকৰ গেলেৰী ফাইলটোত যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব কপি কৰি ল'ব বা মুভ কাট কৰিব পাৰে বা মুভ কৰিব পাৰে। মই এতিয়া বৰ্তমান কপি কৰি লৈছোঁ, এয়া কপি কৰি লৈছোঁ। কপি কৰাৰ পাছত যিকোনো এটা ফাইলত খালি হোৱাটছএপৰ সেই ফাইলটোত নিদিব, যিকোনো বেলেগ এটা ফাইলত আপোনালোকে পেষ্ট কৰি দিব। এতিয়া মই ইয়াত পেষ্ট কৰিছোঁ। অ'কে, চ' মই এতিয়া সেই যিটো হোৱাটছএপৰ যিটো ষ্টেটাছটো আছিলে সেইটো মই পেষ্ট কৰি দিলোঁ। এতিয়া বলক যাওঁ মোৰ গেলেৰী ফাইলটোত। এয়া মোৰ গেলেৰী ফাইল। এয়া ফ্ৰেণ্ড আপোনালোকে দেখা পাব চাগে এতিয়া এইটো এয়া। চ' আপোনালোকে দেখা পাইছেই এনেকৈ আপোনালোকে যিকোনো এটা ষ্টেটাছ যেতিয়া যিকোনো এটা ষ্টেটাছ আপোনালোকক ভাল লাগিব, সেই ষ্টেটাছটো আপোনালোকে হোৱাটছএপৰ যিটো ফাইলটোত যাব, ফাইলটো হিডেন ফাইলখিনি শ্ব' কৰিব। যেনেকৈ মই দেখালোঁ সেনেকৈ আপোনালোকে ফ'ল' কৰি কিনে যাব। তেতিয়াহ'লে আপোনালোকে হোৱাটছএপৰ যিকোনো এটা ভিডিঅ' বা যিকোনো এটা ফটো আপোনালোকৰ গেলেৰী ফাইলটোত ছেভ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, কেনেকুৱা লাগিল আজি আমাৰ এই স্পেচিয়েল ভিডিঅ'টো? যদি ভিডিঅ'টো আপোনালোকে কিবা এটা হ'লেও জানিবলৈ পালে তেনেহ'লে ভিডিঅ'টো আজিয়ে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু আপোনালোকে যদি নতুন হয় তেনেহ'লে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি লওক আমাৰ নতুন আপডেটবোৰ পাই থাকিবৰ বাবে। চ' আজিলৈ আহোঁ। থেংকছ ফৰ ৱাচিং।